থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে কেইবাটাও নতুন নিয়ম আহি পৰিছে। যদি আপুনি চতুৰ্থ শ্ৰেণী অৰ্থাৎ ফ'ৰ্থ গ্ৰেডত উত্তীৰ্ণ হৈছে আৰু যদি আপুনি উচ্চ শিক্ষিত হয়, উচ্চ শিক্ষিতসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। উচ্চ শিক্ষিত হয় যদি আপুনি ফ'ৰ্থ গ্ৰেডৰ চাকৰিৰ বাবে আবেদন কৰিছিলে, আপুনি যদি উত্তীৰ্ণ হৈছে আৰু যদি আপুনি চাকৰি কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ওপৰত কেইবাটাও প্ৰভাৱ পৰিব পাৰে। চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে যিকোনো নিৰ্বাচিত প্ৰাৰ্থীয়ে অতিৰিক্ত যোগ্যতাপূৰ্ণ অভাৰ শিক্ষিত অৰ্হতাৰ বিষয়ে তথ্য দমন কৰা দেখা পোৱা যায়। সেৱাত প্ৰৱেশৰ সময়ত বিজ্ঞাপনৰ ক্ষেত্ৰত তেওঁৰ সেৱা বন্ধ কৰা হ'ব আৰু লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ'ব নিয়ম অনুসৰি। যদি আপুনিও থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডত উত্তীৰ্ণ হৈছে আৰু যদি আপোনালোকৰ পৰিয়ালত কোনোবা সদস্যই অৰুণোদয়ৰ সদস্য হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ পৰিয়ালৰ পৰা সেই অৰুণোদয়ৰ নামটো বাদ পৰিব। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত উত্তীৰ্ণসকলক কৈছোঁ, এটকাও ঘোচ নিদিয়া প্ৰাৰ্থীয়ে আজীৱন ঘোচ নোলোৱাৰ প্ৰতিশ্ৰুতি দিব পাৰিবনে? নতুন নিযুক্তিপ্ৰাপ্তই ঘোচ নোখোৱাৰ শপত ল'ব লাগে নেকি? আপোনালোকে মতামত জনাব পাৰে কমেণ্ট বক্সত। পৰৱৰ্তী খবৰটি হ'ল এটা ডাঙৰ খবৰ। গেছ চিলিণ্ডাৰ কিনিবলৈ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, ২৭ লাখ পৰিয়ালক গেছ চিলিণ্ডাৰ কিনিবলৈ ১৫০ টকাকৈ দিয়া হ'ব চৰকাৰে। আজি ১০ তাৰিখ, আজি ভাৰতৰ আগতেই আপোনালোকৰ বেংক একাউণ্টত সোমাব ১৪০০ টকাকৈ অৰুণোদয়ৰ আঁচনিৰ ধন। ১২৫০ টকাৰ পৰিৱৰ্তে আপুনি পাব এতিয়া ১৪০০ টকা। অতিৰিক্ত ১৫০ টকা দিব গেছ চিলিণ্ডাৰ কিনিবলৈ। পৰৱৰ্তী খবৰটি হ'ল এটা ডাঙৰ খবৰ। বৰ্তমান সময়ত আপোনাৰ এজাহাৰ দিবলৈ থানালৈ যাব নালাগে। আপুনি ঘৰতে বহিয়েই এজাহাৰ দাখিল কৰিব পাৰিব। ডিজিটেল মাধ্যমত আপুনি এজাহাৰ দিব পাৰিব আৰু একশ্যনো লোৱা হ'ব সোনকালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ২৬ মে'ত গৃহমন্ত্ৰীয়ে মুকলি কৰিব এই নতুন এপছটো। এই এপছৰ জৰিয়তে আপুনি দিব পাৰিব ঘৰতে বহিয়েই এজাহাৰ। অসম আৰক্ষীৰ বিহে এপযোগে দিব পাৰিব এজাহাৰ। সকলো কামেই ডিজিটেল পদ্ধতি কৰাৰ ব্যৱস্থা কৰিব হিমন্ত চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যদি মাইক্ৰ' ফাইনেন্স লোন লোৱা মহিলাসকলৰ বাবে ইতিমধ্যে যিসমূহ ঋণ আছে, সেই ঋণসমূহ অতি সোনকালে মাফ কৰি দিব। এই ঋণসমূহ হিমন্ত বিশ্ব শৰ্মাই বেংকত উভতাই দি আপোনালোকে পাব NOC। প্ৰত্যেক মহিলাই এই লোনৰ NOCসমূহ পাই যাব। ঋণ ঘূৰাই নিদিয়া তৃতীয় পৰ্যায়ৰ মহিলাক NOC প্ৰদান কৰিব চৰকাৰে। শিক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ইতিমধ্যে শিক্ষাৰ ক্ষেত্ৰত ওলাই আহিছে গুৰুত্বপূৰ্ণ কেইবাটাও। চলিত মাহৰ পৰাই ৰাজ্যত বলবৎ হ'ব ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি। এই নতুন শিক্ষানীতিতে নাইকিয়া হ'ব ৩ বছৰীয়া স্নাতক পাঠ্যক্ৰম। ৰাজ্যত আৰম্ভ হ'ব ৪ বছৰীয়া স্নাতক শিক্ষা। ভাৰতৰ ভিতৰত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ প্ৰথম ৩খন ৰাজ্যৰ ভিতৰত এখন হ'ব অসম। ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি বলবৎৰে শিক্ষাখণ্ডৰ ব্যাপক সংশোধনৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে।